Hi friends, welcome back to my channel. Moi Lily aro aji moi punor ahi goisu aro eta recipe loi aji recipe tu hoise Dhekia hak outengar hoite masor jul. Seibabe mas ki dokhorman moi bhaji loisu aro mas sokolue bhajiboloi jane hekarone moi সম্পূর্ণ ভিডিওটো নেদেখালো আপোনালোকক এইফালে মাছ ভাজা হৈ থাকা লৈকে মই ঢেকিয়াখিনি কাটি লওঁ ঢেকিয়াখিনি মই বাছি ভালকে ধুই লৈছিলো আৰু এতিয়া মই কাটি লৈছো ঢেকিয়াখিনি কাটি লোৱাৰ পিছত মই ইয়াতে এটা ঔটেঙা লৈ লৈছো আৰু ঔটেঙাটো মই এতিয়া কাটি লম মই ঔটেঙাটো মিডিয়াম পিছত কাটি লৈছো আপোনালোকে যদি ডাঙৰ সাইজৰ খাব বিচাৰে ডাঙৰ সাইজকেও কাটি লব পাৰে যাৰ যেনেকৈ খাবলৈ ভাল লাগে হেনেকৈ জুখত কাটি ললে হল আৰু এনেদৰে ঔটেঙাটো কাটি লোৱাৰ পিছত মই এতিয়া কেৰাহীত দি লৈছো তেল আৰু তেল গৰম হৈ যোৱাৰ পিছত মই এতিয়া ইয়াতে দি লম খৰিহ আৰু অকমান টাইম অপেক্ষা কৰিম খৰিহখিনি ফুটি যোৱা লৈকে আৰু এয়া খৰিহখিনি ফুটি গৈছে এতিয়া মই ইয়াতে দি লৈছো দুটা কেঁচা জলকীয়া আৰু এতিয়া মই দি লম কাটি থোৱা ঢেকিয়া হাকখিনি ঢেকিয়া হাকখিনি দিয়াৰ পিছত মই ঢেকিয়া হাকটো অকমান ভালকৈ ভাজি লম আৰু এইফালে ঢেকিয়া হাক ভাজা হৈ থকা লৈকে মই কাটি থোৱা ঔটেঙাটো অকমান থেতেলাই লম এয়া ঔটেঙাখিনি মই লৈ লৈছো আৰু এতিয়া মই এইখিনি অকমান থেতেলাই লম ঔটেঙা থেতেলাই লোৱাৰ পিছত মই এতিয়া হাকত পৰিমাণ অনুসৰি নিমখ দি লৈছো আৰু এতিয়া নিমখৰ সৈতে হাকখিনি ধুনিয়াকে ভাজি লম নিমখ হাকৰ সৈতে ভালকৈ মিহলাই দিয়াৰ পিছত মই এতিয়া ইয়াতে দি লম হালধি আৰু এতিয়া মই দি লম ইয়াতে থেতেলাই থোৱা ঔটেঙা হালধি আৰু ঔটেঙা দিয়াৰ পিছত মই এতিয়া হাকৰ সৈতে ঔটেঙা আৰু হালধি খুব ভালকৈ মিক্স কৰি ভাজি লম ভালকৈ অকমান সময় হাকৰ সৈতে ঔটেঙাটো ভাজি লব লাগিব আৰু লৰাই থাকিব লাগিব যাতে কেৰাহীত লাগি না যায় আৰু এনেদৰে ভালকৈ ঔটেঙাৰ সৈতে হাক ভাজি লোৱাৰ পিছত মই এতিয়া ইয়াতে এড কৰি দিম গৰম পানী পৰিমাণ অনুসৰি গৰম পানী দিয়াৰ পিছত গোটেইখিনি মই পানীৰ সৈতে ভালকৈ মিহলাই দিম আৰু অকমান টাইম হবলৈ দিম উতাল আহি যোৱাৰ পিছত মই ইয়াতে ভাজি থোৱা মাছ কেইডখৰ দি লম আৰু মাছ কেইডখৰ দিয়াৰ পিছতো অকমান টাইম হবলৈ দিম এয়া মই অকমান টাইম পিছত আহি গলো আৰু এয়া চাব পাৰিছে মই ঢেকিয়া হাকৰ সৈতে মাছৰ জুল প্ৰায় হৈয়ে আহিছে আৰু অকমান টাইম হ'ব গতিকে ফাইনালি মোৰ ঢেকিয়া হাকৰ সৈতে ঔটেঙাৰ জুল ৰেডি হৈ গৈছে আপোনালোকেও বনাই খাই চাব কেনেকুৱা লাগে আৰু মোক কমেন্টৰ জৰিয়তে নিশ্চয় জনাব আৰু যদি মোৰ ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে যিসকল মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব